নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইলোঁ। বন্ধু বান্ধৱীসকল, বিহুৰ পিছত আজি প্ৰথম ফিল্ডলৈ আহিলোঁ। এয়া 5টা বাজিছে, 5:10-15 মিনিটমান গৈছে ফিল্ডলৈ আহিছোঁ নতুনকৈ। আৰু নতুনকৈ এজন মেম্বাৰ আহিছে আমাৰ ফিল্ডলৈ। তেনেকৈ ধৰণৰ মানে 4-5জন মানে হয়। আৰু তাৰপিছত আইতা কেইজনমানে খোজকাঢ়ি যায়, সেইবোৰ বাকী বাদ দিয়ক। বিহু সকলোৱে ভালে কুশলে গ'ল। বাকী নিশ্চয় গম পাইছে, আমাৰ বিহুৰ পিছতে এতিয়া এটা ঢৌ আছে, ইলেকশ্যনৰ ৰিজাল্ট দিব। ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছতে আমাৰ ৰানিং আৰু ফিজিকেলৰ বাবে সকলো প্ৰচেষ্টা চলাব চাগৈ। এতিয়ালৈকে বহুতে চলোৱা নাই মই গম পোৱা মতে। যিসকল মানে আগৰ পৰা জানে তেওঁলোকে আহি আছে ফিল্ডলৈ, আৰু যিসকলে বৰ্তমান নাজানে নতুনকৈ এপ্লাই কৰিছে তেওঁলোকে মানে কি হয় আহো নাহো কৰিছে। বাকী যিসকল নতুনকৈ আহিছে বা নতুনকৈ এপ্লাই কৰি নতুনকৈ ফিল্ডলৈ আহি আছে তেওঁলোকে এইবাৰ জোচ এটা বেলেগ আছে, কাৰণ তেওঁলোকে প্ৰথম মাৰিব ন, অকণমান জোচটো বেলেগ মানে তেওঁলোকৰ। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল। বাকী সেইটো কথা আছিল। ফিজিকেলৰ বাবে আমি এতিয়াৰ পৰা কৰি থাকিব লাগিব। ৰানিং হওক, জাম্প হওক বা চিনাপ হওক, সকলো মাৰিব লাগিব। আৰু সকলোৱে জানে চাগৈ আমাৰ এইবাৰ ABUB লগতে ফৰেষ্টৰ মুকলি হৈছে। বাকী ফৰেষ্টৰ যিটো 3200 মিটাৰ ৰানিং হয়, AFPF হওক, ফৰেষ্ট গাৰ্ড হওক, আৰু লগতে সেই দুটাৰ লগতে আৰু আমাৰ যিটো মানে কি বুলি কয় ABUB ৰানিং হ'ব, সেইবোৰ একেলগতে অনুষ্ঠিত হ'ব চাগৈ। নিশ্চয় গম পাইছে, একেলগতে অনুষ্ঠিত হয় মানে আগতে। বাকী একেটা ৰানিঙেই হ'ব, যিটো মানে আমাৰ 1600 মিটাৰ হয় সেইটোহে মানে এক্সট্ৰা এদিন হ'ব। নিশ্চয় গম পাইছে। আৰু লগতে কামাণ্ডো প'ষ্ট ওলাইছিলে যে, কামাণ্ডো প'ষ্টটো এক্সট্ৰা ৰানিং হ'ব। নিশ্চয় গম পাইছে, সেইটো আমাৰ বাবে বহুতে ভাল খবৰ। আপোনালোকে বুজি পালে কি কথা ক'লোঁ মই। বাকী সকলোৱে ৰানিং কৰক, ফিজিকেল টেষ্টৰ বাবে সকলোৱে মানে লাগি থাকক, জাপ মাৰক আৰু ৰানিংটো অলপ ইমপ্ৰুভ কৰক, যাতে এইবাৰ টাইমিংটো অকণমান ভাল হয়। নিশ্চয় এইবাৰ পোষ্টটো কম সকলো পদৰ বাবে। যিসকলে মানে ABUB হওক, ফৰেষ্টৰ হওক, AFPFৰ বাবে এপ্লাই কৰিছে তেওঁলোকৰ বাবে বহুতে পোষ্ট কম। যোৱাবাৰ যিমান পোষ্ট ওলাইছিলে তাতকৈ বহুতে কম, সেইকাৰণে পৰা অলপ কম্পিটিশ্যনটো বেছি হ'ব। আৰু আমাৰ ডিষ্ট্ৰিক্টত বেছি কম্পিটিশ্যন হয় প্ৰত্যেক বছৰে, মানে ল'ৰা ছোৱালী বেছি হয়, কেণ্ডিডেট বেছি হয় প্ৰত্যেক বছৰে। সেইকাৰণে আমাৰ ডিষ্ট্ৰিক্টৰ যদি হয়, কোনোবা চাই আছে যদি লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয়, তেতিয়াহ'লে তেওঁলোকেতো গম পায়, আগতে যদি মাৰিছে তেতিয়াহ'লে তেওঁলোকেতো গম পায় কিমান কাট অফ যায়, কিমান হাই কাট অফ যায়। যোৱাবাৰ 32.80 পোৱাৰ পিছতো মানে নাম অহা নাই। যিটো 2200 কিমানটা ওলাইছিলে তাতো নাম অহা নাই। নিশ্চয় গম পাইছে, সিমান পোষ্ট ওলাওঁতেও নাম অহা নাই। সেইকাৰণে পৰা কৈছোঁ আপোনালোকে যিমান পাৰে প্ৰেক্টিছ চলাওক, অলপ ৰানিংটো ইমপ্ৰুভ কৰিব চেষ্টা কৰক, টাইমিঙত মাৰিবলৈ চেষ্টা কৰক। বাকী সেইটো কথা আছিল, কিনো ক'ম। ফিজিকেল টেষ্টৰ বাবে একো আপডেট অহা নাই যেতিয়া সেইটোৱে ক'লোঁ। বৰ্তমান এতিয়া ইলেকশ্যনৰ ঢৌ আহিব, এতিয়া বিহু গ'ল, ইলেকশ্যনৰ ঢৌ আহিব, ইলেকশ্যনৰ ৰিজাল্ট দিব। বাকী সেই ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছতে আমাৰ অলপকৈ মানে গাটো জ্বলিব আৰু, কাৰণ ফিল্ডলৈ নহাসকলৰ অলপ আহিবলৈ চেষ্টা কৰক। ফিল্ডখন মানে বেছিকৈ ভৰি পৰিব। নিশ্চয় গম পাইছে, সেইটোৱে কথা আছিল। যদি ভিডিঅ' চাই ভাল হৈছে প্লিজ এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি ল'ব। নতুন এজন আহিছে আৰু 2জনমান আহি আছে ফিল্ডলৈ। বাকী সেয়া একেলগতে ৰানিং কৰিম। ধন্যবাদ। জয় অসম।